কাৰোবাৰ 100 টকা যাব, কোনোবাই এখন আল্ট্ৰা বাছ পাব পাতিবলৈ গৈছে। আৰু শংকৰদেৱ সংঘৰ জন্মস্থান যিহেতু পলাশনি, পলাশনি, গতিকে বেনাৰ চাই পেলাই আহিলো, খুব ভাল লাগিলে। আৰু অসমৰ চুকে কোণে বিভিন্ন জেগাত পাতি আছে খেল, গতিকে এইখন খেলো ৰাইজে আদৰি লওক আৰু ৰাইজে ভাগ্য পৰীক্ষা কৰক নিজৰ। আৰু অকল ভাগ্যত জীয়াই থাকিলে নহব, কৰ্মও কৰিব লাগিব, সেই কথাটো মনত ৰাখিব লাগিব। আৰু ভাগ্যই বহুতৰ জীৱন সলাই দিয়ে, কিন্তু কৰ্মই জীৱনৰ গতি দিয়ে। গতিকে কৰ্মও কৰক, ভাগ্যৰ পৰীক্ষাও কৰক। মাই ইউটিউব চেনেল অমিত ব্লগছ, আপোনালোকে দেখা পাই আছে আজি আমি আহিছোঁ উপহাৰ কুপনৰ খেল এখনত। আপোনালোকে দেখিবলৈ পাইছে ফাৰ্ষ্ট পুৰস্কাৰ আছে আমাৰ এই বাছখন উপহাৰ কুপনত। যথেষ্ট ভাল পুৰস্কাৰ দিছে তেওঁলোক। চাওক, এইখন টাটা টিয়াগো, যোনখন টাটা টিয়াগো কয় সেইখন তেওঁলোকৰ 20 নম্বৰ প্ৰাইজত আছে। চাব পাৰে আপোনালোকে টাটা টিয়াগো। আপোনালোকে দেখিবলৈ পাই আছে প্ৰথমখন শ্ৰীমন্ত শংকৰদেৱ সংঘ স্থাপিত হৈছিল এই পলাশনি গাঁৱতে। আজিৰ এই মঞ্চৰ যি উদ্বোধনৰ ব্যৱস্থা আছে, এই যি উপহাৰ কুপন খেলটি দেখিছে তাত উদ্বোধনী কৰিবলৈ আহিছে ডিম্পু বৰুৱাৰ লগতে চক্ৰপাণি পৰাশৰো আহিছে। আপোনালোকে চক্ৰপাণি পৰাশৰকো দেখিব। বহুত নামী ইউটিউবাৰ আৰু তাৰকা ইয়াত আহিছে। আপোনালোকে দেখিবলৈ পাব নামী তাৰকা আৰু ইউটিউবাৰবোৰক সকলো আহিছে ইয়াত এই খেলখিনি উদ্বোধনী কৰিবলৈ। সকলোৱে 100 টকাত উপহাৰ কুপনটি কিনক আৰু আপোনালোকৰ ভাগ্য পৰীক্ষা কৰক। দেখিবলৈ পাই আছে আপোনালোকে স্ক্ৰীনত চক্ৰপাণি পৰাশৰক। পুৰণি বামুণগাঁও ইয়াত আপোনালোকে যি দেখা পাইছে এই বাইকৰ মেলা, এই বাইকৰ মেলা কোনো শ্ব'ৰুম নহয়, ইয়াত শ্ব'ৰুম খোলা নাই। ইয়াত এটা 100 টকীয়া উপহাৰ কুপন এটা অনুষ্ঠিত কৰিছে। 100 টকাত আপোনাৰ ভাগ্য পৰীক্ষা কৰক আৰু এই কেইখন গাড়ী লৈ যাওক। অকল বাইকেই নহয়, ইয়াত আল্ট্ৰা বাছৰ পৰা আদি কৰি স্কৰপিঅ'ৰ পৰা আদি কৰি আপোনাৰ সপোনৰ থাৰখনো পাব পাৰে আপুনি 100 টকাৰ বিনিময়ত। আপোনালোকে যদিহে ভাগ্য পৰীক্ষা কৰিব বিচাৰে তেনেহ'লে 100 টকাত আপোনালোকে উপহাৰ কুপনটি কিনক আৰু হাজাৰ গাড়ী আপোনালোকে উপহাৰ হিচাপে লৈ যাওক। পলাশী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্থানভাগত এই উপহাৰ কুপন খেলটি অনুষ্ঠিত কৰিছে।